Hello everyone, welcome back to my YouTube channel. So guys, আজি কি হয় আপোনালোকে তো জানে সকলোৱে. So guys, পোন প্ৰথমে happy সৰস্বতী পূজা to all of you আৰু guys আজি তো আৰু সৰস্বতী পূজাৰ লগত আৰু এটা কিবা ডে হয় আপোনালোকে জানে. So happy valentine day to all of you guys. আৰু মানে মই আহিছো এতিয়া আমাৰ একেবাৰে ঘৰৰ ওচৰতে হৈ থকা সৰস্বতী পূজা যিটো নেকি আমাৰ মানে গাঁৱতে পাতা হয় আৰু এতিয়া যেহেতু আমাৰ মানে কলেজ পাস হৈ গ'ল তো মানে এতিয়া আমাৰ কলেজ দেখে গ'ল সেইটো কাৰণে গাইজ আমি গাঁৱতে আছো মানে আমাৰ একেবাৰে ঘৰৰ ওচৰতে আৰু আমাৰ মানে গাঁৱত এইবাৰে ফাৰ্ষ্ট নহয় আৰু বহুত মানে বছৰৰ আগৰ পূৰ্ব যুগৰ পৰা মানে আমাৰ গাঁৱত সৰস্বতী পূজা পাতা হয় আৰু এই মানে গাঁৱৰ ডেকাসকলে এয়া সৰস্বতী মাৰ প্ৰতিমা আনা হৈছে আৰু গাইজ মণ্ডপটো চাব পাৰিছে ইমান ধুনীয়া মানে এইটো কলডনাৰে বনোৱা হৈছে আৰু গাইজ মানে ইমান বেছি ডেকোৰেশ্যন কৰা নাই যেহেতু গাঁৱৰে পূজা মানে আৰু গাঁৱত পূজা পাতা হয় যে মানে যিবিলাকৰ স্কুল কলেজ মানে শেষ হয় সেইবিলাক আৰু স্কুল কলেজ যোৱা তেনেকৈ নহয় চ' এইটো কাৰণে মানে বিশেষকৈ আমিয়ে গাইজ ক'তো তেনেকৈ বাহিৰতো যোৱা প্লেনিং নকৰোঁ ইমান বেছি আমি মানে এনেকৈ গাঁৱতে থাকোঁ আৰু এইপিনে গাইজ খিচাৰী আয়োজন কৰা হৈছে খিচাৰী বনাইছে আৰু এইপিনে চব্জি বনাইছে আৰু ৰান্ধনী দুজনে খুলিছে কেনেকুৱা লাগিছে চ' এইটো আমাৰ গাঁৱৰে মানে দাদা হয় চ' বহুত ভাল লাগিছে বুলি কৈছে আৰু তো গাইজ এনেকৈ মানে যোগাৰ পাতি কৰি আছে এইপিনে খিচাৰী বনাই আছে আৰু মানে খিচাৰী বনাই গাইজ মানে কি ক'ম আৰু অকণমান তামচা ফুটি ধেমালিও কৰি আছে সকলোৱে মিলি আৰু এইপিনে তৰ্কাতৰ্কি হৈ আছে আমাৰ ৰান্ধনীকেইটাৰ মাজত আৰু এইপিনে আয়তীসকলে বহিছে মানে সিহঁতে এতিয়া নাম গাব আৰু নাম ধৰিবৰ কাৰণে ৰেডি হৈ আছে আৰু এইপিনে মানুহ অহা যোৱা মানে আহিছে গৈছে তেনেকুৱা হৈছে চবে দৰ্শন কৰি আছে এতিয়া আৰু গাইজ মই মানে কি যিহেতু ক'তো যোৱা প্লেনিং নাই বাহিৰত তেনেকৈ আছোঁ সেইটো কাৰণে মানে ঘৰৰ ওচৰতে থাকিম আৰু তো কিনো ইমান বেছি ৰেডি হ'ম বুলি কিনে চিম্পল চাই কাপোৰ এযোৰ পিন্ধি ল'লোঁ কটনৰ চ' চিম্পলকৈ পিন্ধি কেনে মানে এনেকৈ ৰেডি হ'লোঁ আৰু যিহেতু বাহিৰত যোৱা কেনেকুৱা প্লেনিং নাই বাহিৰত গ'লে অকণমান ভালদৰে চাগে ৰেডি হ'লোঁ হয় বাট ওচৰতে থাকিম আৰু ঘৰৰ ওচৰতে কিনো ইমান মানে সাজিম কাচিম চ' সেইটো কাৰণে এনেকৈ চিম্পলকৈ আছোঁ আৰু এইপিনে গাইজ অকলে মানে প্ৰত্যেক বছৰে বায়ে থাকে চ' সেইটো কাৰণে মই এইবাৰো বাক ফোন কৰি মাতি পঠালোঁ যে আহা বুলি ভাল লাগিব তো বাহঁতেও আহিল আৰু এইপিনে নাম ধৰা ষ্টাৰ্ট কৰি দিছে আৰু গাইজ আমাৰ চাব পাৰে ইয়াৰ সৰস্বতী মা প্ৰতিমা মূৰ্তি আৰু এইপিনে মানুহকেইটা মানে নামো ধৰিছে আৰু এইপিনে খিচিৰি খাইছে আৰু গাইজ এই দুজনীক চাব পাৰিছে মানে একে লগৰে হয় আমাৰ ফ্ৰেণ্ড একেলগে থাকোঁ এনি টাইম কিন্তু ইহঁতে গাইজ খোৱা যেন অকলে মোক এৰি পেলাই খাইছে ইমান ৰাক্ষস মানে ইমান মানে আৰু গাইজ এইপিনে নাম চাম ভাঙি কেনে মানে অকণমান ধেমালি কৰি আছে চ' ময়ো মানে অকণমান চেলফি ল'লোঁ আৰু গাইজ তো ভালে গ'ল এনেকুৱা আৰু আপোনালোকৰ সৰস্বতী পূজা কেনেকুৱা গ'ল গাইজ মোক কমেণ্ট কৰি জনাব আৰু ক'ত গ'লা মানে ফোন মানে কমেণ্ট কৰি জনাব আৰু তো এইপিনে গাইজ আমি খিচাৰীও খাবৰ কাৰণে ময়ো বহিলোঁ ফাইনেলি যিহেতু ৰাতিপুৱাৰ পৰা ইয়াতে লাগি আছোঁ তেনেকৈ মানে ঘৰতো একো খোৱা হোৱা নাই চ' সেইটো কাৰণে মানে খালোঁ আৰু ইয়াতে অকণমান খিচাৰী আৰু এইপিনে চব্জি বনাইছে আচাৰ দিছে আৰু বিলাহী টপ বনাইছে আৰু এইপিনে খাই উঠি পেলাই ঘৰত আলহী মানে আমাৰ ঘৰৰে হয় ভিনদেউ আহিছে আৰু এইপিনে আমাৰ কাজিন চিষ্টাৰ বা বৌ আহিছে আৰু এইপিনে গাইজ এই সৰু চাকচোন এইটো লিঅ'না হয় আমাৰ গাঁৱৰে হয় চাগে ইমান কিউট লাগিছে কি ধুনীয়াকৈ কৰিলোঁ আৰু ডাঙৰকেইটাও চ' তাৰপিছত গাইজ মানে আমি যিহেতু দিনটো লাগি থকা হৈছে কষ্ট কৰি কেনে ত' সেইটো কাৰণে মানে ৰাতি অকণমান এসাঁজেৰে খালোঁ আৰু ভালকৈ সকলোৱে মিলি কেনে যিবিলাক কষ্ট কৰিছোঁ দিনত তো এনেকৈ মিলিজুলি চবে খালোঁ গাইজ ৰাতি আৰু এতিয়া খাই বৈ মানে যিহেতু পূজা মোৰ ঘৰৰ ওচৰত হৈছে আৰু বাকীকেইটাৰ অকণমান দূৰ হয় চ' সেইটো কাৰণে মানে আমি মানস আৰু মই ইহঁতক থ'ব গৈ আছোঁ আৰু তেনেকৈ ধেমালি কৰি গৈ আছোঁ গাইজ আৰু ইহঁত গোটেইকেইটা মানে ড্ৰেছ চেঞ্জ কৰিলে কিন্তু গাইজ ময়ে চেঞ্জ কৰিবৰ কাৰণে সময় পোৱা নাই মানে ইমানেই কাম কৰিছোঁ মই বাপৰে তো মানে সিহঁতক থ'ব গৈ আছোঁ আৰু গাইজ লাষ্ট এণ্ডগৈ মই কেইটামান চেলফি দি আছোঁ চ' এনেকৈ গ'ল আৰু আমাৰ সৰস্বতী পূজা গাইজ যদি ভিডিঅ'টো চাই ভাল পালে যেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ